আসাম পুলিচৰ SI, AB, UB যি 30 আগষ্টৰ ভিতৰত এক্সামসমূহ অনুষ্ঠিত কৰা হ'ব তাৰ ওপৰত লক্ষ্য ৰাখি এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যাতে সকলোৱে এই ভিডিঅ'টোৰ পৰা কিছু উপকৃত হয় আৰু এক্সামত পাছ কৰিব পাৰে সেই বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাও বুলি আশা কৰিলো তেনেহলে বলক ফ্ৰেণ্ডসকল ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভণি কোৱা আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ থাকিল যিসকল বন্ধু বান্ধৱীয়ে এতিয়াও মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোকে যেন সাবস্ক্ৰাইব কৰি লয় তেতিয়াহে মই এতিয়া ভিডিঅ'সমূহ আপোনালোকে আটাইতকৈ আগত চাব পাৰিব আজি এই ভিডিঅ'টোৰ প্ৰথমটো কোৱেশ্চন হৈছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা যি মৌলিক সংখ্যা নহয় A দিয়া আছে 4 B দিয়া আছে 6 C দিয়া আছে 1 D দিয়া আছে 2 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব C নম্বৰ 1 বন্ধু বান্ধৱীসকল আপোনালোকে জানে যে স্বাভাৱিক সংখ্যাসমূহ একৰ পৰা আৰম্ভ হয় কিন্তু মৌলিক সংখ্যা একৰ পৰা আৰম্ভ নহয় সেই কাৰণে ইয়াৰ C নম্বৰটো হৈছে নেক্সট কোৱেশ্চন আটাইতকৈ সৰু পূৰ্ণ সংখ্যা A দিয়া আছে 0 B দিয়া আছে 1 C দিয়া আছে -1 D দিয়া আছে 2 বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকক কৈ থৈ দিওঁ যে পূৰ্ণ সংখ্যাৰ 0 পৰা আৰম্ভ হয় সেই কাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব A নম্বৰ অৰ্থাৎ 0 নেক্সট কোৱেশ্চন আটাইতকৈ সৰু স্বাভাৱিক পূৰ্ণ বৰ্গ সংখ্যাটো A দিয়া আছে 4 B দিয়া আছে 1 C দিয়া আছে 0 D দিয়া আছে 3 বন্ধু বান্ধৱীসকল আপোনালোকে জানে যে স্বাভাৱিক সংখ্যাৰ একৰ পৰা আৰম্ভ হয় আৰু বৰ্গ সংখ্যা মানে কি যিটো বৰ্গমূল থাকে এতিয়া ইয়াৰে ভিতৰত A টো কিমান দি আছে 4 দি আছে 4 বৰ্গমূল আছে কিন্তু এটোটো স্বাভাৱিক সংখ্যা নহয় সেই কাৰণে নহব B দি আছে 1 আপোনালোকে জানে এই 1 টো এটা স্বাভাৱিক সংখ্যা আৰু 1 ৰ বৰ্গমূল সদায় 1 সেই কাৰণে B নম্বৰটো হ'ব অৰ্থাৎ 1 নেক্সট কোৱেশ্চন তলৰ কোনটো মৌলিক সংখ্যা নহয় A দি আছে 11 B দি আছে 19 C দি আছে 9 D দি আছে 31 ইয়াৰ শুদ্ধ উত্তৰ হ'ব C নম্বৰ 9 9 এটা মৌলিক সংখ্যা নহয় নেক্সট কোৱেশ্চন তলৰ কোনটো স্বাভাৱিক সংখ্যা নহয় A দি আছে 3 B দি আছে 2 C দি আছে 1 D দি আছে -1 বন্ধু বান্ধৱীসকল আপোনালোকে জানে যে মাইনাছত কেতিয়াও স্বাভাৱিক সংখ্যা নাথাকে সেই কাৰণে ইয়াত D নম্বৰ -1 টো হ'ব নেক্সট কোৱেশ্চন 5/0 এটা সংখ্যা A দি আছে হ'ব পাৰে B দি আছে কেতিয়াও হ'ব নোৱাৰে C দি আছে চৰ্ত সাপেক্ষে হ'ব পাৰে D দি আছে হ'বই বন্ধু বান্ধৱীসকল আপোনালোকে জানে যদিহে 0 কিছু সংখ্যাক ভাগ কৰে তেতিয়া তাৰ ফল কেতিয়াও নোলায় সেই কাৰণে এই সংখ্যাটো এটা কেতিয়াও সংখ্যা হ'ব নোৱাৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B নম্বৰ কেতিয়াও হ'ব নোৱাৰে নেক্সট কোৱেশ্চন তলৰ কোনটো সংখ্যা মৌলিক অথবা যৌগিক নহয় A দি আছে 2 B দি আছে 1 C দি আছে -1 D দি আছে -2 বন্ধু বান্ধৱীসকল আপোনালোকে হয়তো সকলোৱে জানে যে 1 এটা মৌলিক সংখ্যা নহয় আৰু 1 এটা যৌগিক সংখ্যা নহয় মানে যুগ্ম সংখ্যা নহয় এতিয়া B নম্বৰ 1 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ কাৰণ 1 টো এটা মৌলিক সংখ্যা নহয় আৰু যৌগিক সংখ্যাও নহয় নেক্সট কোৱেশ্চন তলৰ কোনটো সংখ্যাৰ 3 ৰ গুণিতক নহয় A দি আছে 27 B দি আছে 39 C দি আছে 93 D দি আছে 1 বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকক কৈ থৈ দিওঁ গুণিতক মানে হ'ল এটা সংখ্যাক একেবাৰে বাকি নুৰুৱালৈ শেষলৈ হৰণ যাব লাগিব তেতিয়াহে তাৰ গুণিতক আছে বুলি আমি ক'ব পাৰিম ইয়াৰে ক্ষেত্ৰত D নম্বৰ 91 টো 3 ৰ গুণিতক নহয় কিয়নো 3 ৰে সেই সংখ্যাটো হৰণ নাযায় সেই কাৰণে D নম্বৰ 91 টো ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন দুটা কমিক যুগ্ম সংখ্যাৰ
মাজৰ পাৰ্থক্য হ'ব এত দিয়া আছে 1, বিত দিয়া আছে 3, চিত দিয়া আছে 0, ডিত দিয়া আছে 2। বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো জানে কমিক মিন্স কি, ক্ৰমান্বয়ে, অৰ্থাৎ 1 2 3 4 ইয়াত ক্ৰমান্বয়ে আছে সংখ্যাকেইটা। ঠিক তেনেদৰে এতিয়া যুগ্ম সংখ্যা কোনবিলাক, 2 4 6। এতিয়া 2 আৰু 4 এটা যুগ্ম সংখ্যা। এতিয়া ইহঁতৰ মাজত পাৰ্থক্য কিমান আছে, ট্ৰু। আমি এতিয়া ক'ব পাৰিম যে যুগ্ম সংখ্যাৰ মাজৰ পাৰ্থক্য 2। এতিয়া ইয়াত ক'ত দিয়া আছে, ডি নম্বৰত দিয়া আছে, ডি নম্বৰ 2টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, তলৰ কোনটো সংখ্যা অপৰিমেয় সংখ্যা? এত দিয়া আছে 2√3, বিত দিয়া আছে 1/5, চিত দিয়া আছে 5/2, ডিত দিয়া আছে 0। বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো সকলোৱে জানে যে অপৰিমেয় সংখ্যাক কেতিয়াও p/q আকৃতিত প্ৰকাশ কৰিব নোৱাৰি আৰু পৰিমেয় সংখ্যাবোৰক p/q আকৃতিত প্ৰকাশ কৰিব পাৰি। ইয়াৰে ক্ষেত্ৰত বি নম্বৰ, চি নম্বৰ, ডি নম্বৰ এইকেইটা আছে পৰিমেয় সংখ্যা, কিয়নো ইহঁতক p/q আকৃতিত প্ৰকাশ কৰিব পাৰি। এতিয়া এ নম্বৰ 2√3 এটা অপৰিমেয় সংখ্যা, কিয়নো ইয়াক p/q আকৃতিত প্ৰকাশ কৰিব নোৱাৰে, সেইকাৰণে এ নম্বৰটো শুদ্ধ হ'ব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে? আৰু যদিহে কিবা ভুল ভ্ৰান্তি হৈ গৈছে তেনেহ'লে কমেণ্ট ছেকশ্যনত যায় জনাব। আৰু যদি ভাল পাইছে তেনেহ'লে লাইক এটা কৰিব আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে এই ভিডিঅ'টো পায়। আপোনালোকক প্ৰতিশ্ৰুতি দিলোঁ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম বুলি। তেনেহ'লে আজিলৈ ইমানতে পায়, ধন্যবাদ।